Hi everyone, good evening. আজি আপোনালোকৰ মাজলৈ মই অন্য এটি ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে গাহৰি মাংসৰ লগত ডাল কচু। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া মাংসখিনি ভালদৰে ধুই ল'লোঁ। এতিয়া এখন কেৰাহী পাতি লৈ মাংসখিনি বইল কৰি ল'ম। ইয়াতে এতিয়া মই মাংসখিনি ডুব যোৱাকৈ পানী দি দিছোঁ। এতিয়া মই ইয়াতে সৰু চামুচেৰে 1 চামুচৰ জোখৰ নিমখ দি দিম আৰু মই মাংসখিনি 15 মিনিটৰ কাৰণে বইল কৰি ল'ম। বৰ বেছি সময় বইল কৰিলে মাংসখিনি কঠা হৈ যায়। এতিয়া মোৰ মাংসখিনি বইল কৰা হৈ গ'ল। মাংসখিনি বইল কৰি মই এটা এনেকা পানী যাব পৰাকৈ ফুটা ফুটা লগা বাচনত কাঢ়ি দিছোঁ। এতিয়া মই ডাল কচুবিলাক ডখৰ ডখৰকৈ কাটি লৈছোঁ। তাৰ পাছত বাকলিবিলাক অলপ গুচাই দিম। এইফালে মোৰ কচুখিনি ভালদৰে ধুই লোৱা হৈ গ'ল আৰু আনফালে মই লৈছোঁ ডাঙৰ চামুচেৰে 1 চামুচ আদা নহৰু পেষ্ট আৰু 2টা শুকান জলকীয়া, 2 টুকুৰা দালচেনি আৰু 2 খিলা তেজপাত আৰু লৈছোঁ 3টা ডাঙৰ সাইজৰ বিলাহী। কচু দিয়াৰ বাবে 3টা বিলাহী মই ব্যৱহাৰ কৰিছোঁ আৰু এইফালে লৈছোঁ 3টা মিডিয়াম সাইজৰ পিঁয়াজ। এতিয়া মই এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাত মই তাতে তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হৈ অহাত ইয়াতে মই দিছোঁ 1 চামুচ পাঁচফোৰণ, 2 খিলা তেজপাত আৰু দালচেনি 2 টুকুৰা আৰু দিছোঁ 2টা জলকীয়া। এতিয়া মই পিঁয়াজ দি দিছোঁ। ইয়াতে 2টা কেঁচা জলকীয়া দিছোঁ। এইটো অপচনেল হয়, এইটো দিবও পাৰে নিদিবও পাৰে। জুইৰ ফ্লেমটো কমাই মই পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। পিঁয়াজৰ ৰংটো সলনি হৈ অহাত এতিয়া মই ইয়াতে দিম 1 চামুচ আদা নহৰু পেষ্ট। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই এনেদৰে অকণমান সময় ভাজি থাকিম। মন কৰিব জুইৰ ফ্লেমটো কমাই থোৱা আছে। আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ লগে লগে ইয়াতে মই দিছোঁ হালধি, 1.5 চামুচ হালধি আৰু মছলাৰ ভিতৰত ইউজ কৰিছোঁ এয়া জিৰা আধা চামুচ আৰু এইফালে ৰেড চিলি পাউডাৰ 1 চামুচ। মছলাখিনি ভালদৰে তেলৰ লগত মিক্স হোৱাত ইয়াত মই এতিয়া দি দিম বিলাহী। এতিয়া মই জুইৰ ফ্লেমটো অলপ বঢ়াই দিম। ইয়াতে মই আধা চামুচ নিমখ যোগ কৰিছোঁ যাতে বিলাহীবিলাক অলপ সোনকালে গলি যায়।
2 মিনিটৰ কাৰণে ঢাকোন মাৰি মই এতিয়া জুইৰ ফ্লেমটো কমাই দিম। এয়া দেখিছেনে বিলাহীবিলাক গলিবলৈ আৰম্ভ কৰিছে, প্ৰায় গলিয়ে গৈছে বিলাহীবিলাক। বিলাহীবিলাক গলি যোৱাত এতিয়া মই ইয়াতে মাংসখিনি ঢালি দিম আৰু এতিয়া জুইৰ ফ্লেমটো বঢ়াই লৈ ভালদৰে লৰাই দিম। জুইৰ ফ্লেমটো কমাই দি মই 2 মিনিটৰ কাৰণে মাংসখিনি এনেকৈ সিজিবলৈ দিম। এতিয়া আকৌ জুইৰ ফ্লেমটো বঢ়াই লৈ 1 মিনিটৰ কাৰণে এনেকৈ লৰাই থাকিম। যিহেতুকে মই মাংসখিনি বইল কৰি লৈছিলোঁ, সেইকাৰণে বেছি সময় ভাজিব নালাগে। ইয়াতে মই এতিয়া কাটি ৰখা কচুখিনি দি দিম। এতিয়া ভালদৰে মাংসখিনিৰ লগত মিক্স হোৱাকৈ কচুখিনি লৰাই ল'ম। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ যোগ কৰিম। মন কৰিব মই বইল কৰোঁতেই নিমখ দিছিলোঁ। এতিয়া মই জুইৰ ফ্লেমটো কমাই লৈ 5 মিনিটৰ কাৰণে ঢাকি দিম। এতিয়া দেখিছেনে প্ৰায় কচুবিলাক গলিবলৈ আৰম্ভ কৰিছে। এতিয়া মই জুইৰ ফ্লেমটো বঢ়াই লৈ লৰাই থাকিম অকণমান। জুইৰ ফ্লেমটো বঢ়াই 2-3 মিনিটৰ কাৰণে এনেদৰে সিজিবলৈ দিম, ঢাকোন নলগোৱাকৈ। এতিয়া মই এবাৰ ভালদৰে লৰাই ল'ম। এতিয়া আকৌ 3 মিনিটৰ কাৰণে জুইৰ ফ্লেমটো কমাই ঢাকোন লগাই দিম। দেখিছেনে বহুত ধুনীয়া এটা কালাৰ হৈছে। এতিয়া মই জুইৰ ফ্লেমটো বঢ়াই লৈ অকণমান সময় এনেকৈ লৰাই থাকিম। এতিয়া মই জুইৰ ফ্লেমটো বঢ়াই লৈ ইয়াতে অকণমান গৰম পানী ইউজ কৰিম। ঢেৰ দিয়া নাই, অলপ গৰম পানী দিছোঁ। জুইৰ ফ্লেমটো হাই কৰি 3 মিনিটৰ কাৰণে সিজিবলৈ দিম ঢাকোন মাৰি। প্ৰায় মাংসখিনি হৈছে আৰু। আপোনালোকে কেমেৰাত ধৰিব পাৰিছেনে? বহুত ধুনীয়া এটা ৰং উঠিছে। মাংসখিনি হৈ উঠাত এতিয়া মই ইয়াতে কাটি থোৱা ধনিয়া পাত ছিটিয়াই দিম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও এবাৰ বনাই খাই চাব, বহুত টেষ্টি হৈছে। বাই বাই।